আপোনাৰ পৰিয়ালত বাৰু ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ। ৰেচন কাৰ্ড থকা সকলো ব্যক্তিলৈ অহা জুন মাহৰ 1 তাৰিখৰ পৰা জুন, জুলাই আৰু আগষ্ট এই তিনিওটা মাহৰ চাউল আপুনি একেলগে লাভ কৰিব পাৰিব। অসম চৰকাৰে নিৰ্দেশ দিয়া অনুসৰি হোজাই শংকৰদেৱ নগৰত এখন প্ৰেছ বিবৃতি দিয়া হৈছে আৰু প্ৰেছ বিবৃতিত কোৱা হৈছে যে অহা জুন মাহৰ জুন, জুলাই আৰু আগষ্ট এই তিনিওটা মাহৰ চাউল আপুনি একেলগে লাভ কৰিব পাৰিব আৰু এই তিনিওটা মাহৰ চাউল আপুনি জুন মাহৰ 1 তাৰিখৰ পৰা পাব। গতিকে এই সেৱাটোৰ নাম হৈছে অন্য সেৱা দিনত প্ৰতি মাহৰ বিপৰীতে 3বাৰ আঙুলিৰ ছাপ ই-পোষ্ট মেচিনত দি আপুনি 3 মাহৰ চাউল সংগ্ৰহ কৰিব পাৰিব। ইয়াত অনুৰোধ কৰা হৈছে যে আপুনি ই-পোষ্ট মেচিনত 3বাৰকৈ আপুনি ফিংগাৰ প্ৰিণ্ট দিব লাগিব। যদি আপুনি এবাৰ দিয়ে নহ'ব, গতিকে আপুনি 3বাৰকৈ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। যিকোনো এজন ব্যক্তি গ'লে হৈ যাব। হিতাধিকাৰী যি এখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ যিকোনো ব্যক্তিয়ে আগৰ নিচিনাকৈ সেই ব্যক্তিজনে একেলগে 3বাৰ আপুনি ফিংগাৰ প্ৰিণ্ট দিব লাগিব। দিয়াৰ লগে লগে সুলভ মূল্যৰ দোকানীয়ে আপোনাক 3 মাহৰ চাউল একেলগে দিব। ধৰি লওক আগতে আপুনি তিনিজন আপোনাৰ ৰেচন কাৰ্ডত নাম আছিল, সেই তিনিজনে 15 কেজি আপোনালোকে লাভ কৰিছিল চাউল। কিন্তু বৰ্তমানে এই 3টা মাহৰ চাউল একেলগে যোগ কৰিলে 45 কেজিকে আপুনি পাব। গতিকে এই 3টা মাহৰ চাউল আপুনি একেলগে লাভ কৰিব পাৰিব আৰু এই চাউল 3টা মাহৰ চাউল আপুনি লাভ কৰিবলৈ হ'লে আপুনি সুলভ মূল্যৰ দোকানত যাব লাগিব। তাত গৈ আপুনি ফিংগাৰ প্ৰিণ্ট দি আপুনি চাউলখিনি সংগ্ৰহ কৰিব পাৰিব। গতিকে প্ৰতিজন সুলভ মূল্যৰ দোকানীক জনোৱা হৈছে যে উক্ত 3 মাহৰ চাউল 3বাৰ আঙুলিৰ ছাপ যেতিয়া নিশ্চিত কৰা হ'ব তাৰ পিছতহে চাউলখিনি বিতৰণ কৰিব। আৰু যদি এই আঙুলিৰ ছাপ যদি নিশ্চিত নহয় তেতিয়াহ'লে দিব নোৱাৰিব। ইয়াৰ বিপৰীতে আপুনি পৰিয়ালৰ বেলেগ সদস্যৰ আঙুলিৰ ছাপ ল'ব পাৰিব যদি কোনো কাৰণতে সেই ব্যক্তিজনৰ আঙুলিৰ ছাপত অসুবিধা হৈছে। লগতে প্ৰতিজন সুলভ মূল্যৰ দোকানীক নিজ এলেকাধীন অঞ্চলত এই বিষয়ে হিতাধিকাৰীসকলৰ মাজত সজাগতাৰ ব্যৱস্থা কৰিব আৰু নিজ নিজ দোকানৰ সন্মুখত ফলক বা বেনাৰৰ উক্ত জাননী আঁৰি ৰাখিব লাগিব। আৰু এই নিৰ্দেশনা যদি কোনো সুলভ মূল্যৰ দোকানীয়ে অমান্য কৰে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে প্ৰচলিত বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ব্যৱস্থা থাকিব। গতিকে এই ভিডিঅ'টো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক, সকলোকে জনাই দিয়ক, আপোনাৰ বন্ধু বান্ধৱ সকলোকে জনাই দিয়ক। লগতে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, ফেচবুকত পেজটো ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুন এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আপুনি সদায় পাই থাকে। ধন্যবাদ। জয় আই অসম।